ইনষ্টাগ্ৰাম আৰু ফেচবুকত যেহেতু আপডেটখিনি দি থকা হয় গতিকে আপোনালোকে মোৰ খা খবৰবোৰ পাই আছে কিন্তু যিসকলে ইউটিউবত মোৰ ভিডিঅ' চাই সেইসকলে নিশ্চয়কৈ আমাৰ ঘৰখনৰ কথা বৰ্তমান গম পোৱা নাই সেইদিনাখন আচলতে হঠাতে মোৰ বহুত বেছি গা বেয়া হৈছিলে আৰু ৰাতিপুৱা মুনুৱে ভাত কেইটামান তেনেকৈ খুৱাই দিছিলে কাৰণ মই একেবাৰে উঠিবই পৰা নাছিলোঁ ইমানেই বেছি মূৰ ঘূৰাইছিলে মানে উঠি বাৰে বাৰে আকৌ পৰি পৰি গৈছিলোঁ মই দি দিছোঁ তুমিয়ে দি দিয়া সেইটো মানে ইমানেই গাটো বেয়া লাগিছে এতিয়া খালি এটা কমেণ্ট নকৰিব ইমান গা বেয়াটো মানে লিপষ্টিক লৈছে চাওক মই কৈছিলে লিপষ্টিকখন নহ'লে মই থাকিব মানে একদম মোৰ লিপষ্টিক দিলে মোৰ মানে নহ'বই মানে যিমান বেমাৰ হ'লে ল'ম আনকি মই কি কৈছোঁ জানে মই যদি কেতিয়াবা আগতীয়াকৈ মৰিবলৈ হয় মানে মোক তহঁতি চবে এনেকৈ সজাই পঠিয়াবি দিয়ে বুলি কৈছোঁ মই ইমানেই সাজি কাচি ভাল পাওঁ মানে আৰু লিপষ্টিক নিদিয়াকৈ সঁচাকৈ কৈছোঁ লিপষ্টিক নিদিয়াকৈ খালি এতিয়াই মই কথা নাই কোৱা মানে মানুহৰ আশা এটা থাকে হেঁপাহ এটা থাকে ন এই বয়সটো চাইতো গম পাইছে চাগে আপোনালোকে ন মেনুপজৰ ঠিক সময়টো হৈছে আৰু মেনুপজৰ সময়তে মানে মানুহৰ কি কি প্ৰব্লেম হয় জানে নহয় আজি দুদিনমানৰ আগতে মানে মই মেন্স হৈ গ'লোঁ একদম হেভি ফ্ল' হৈছে মানে সেইটো কাৰণেও হৈছে বুলি মই এনেই ভাবিছোঁ দেই এতিয়া যাওঁ হস্পিটেল চুমিটি খাই দিয়া মোৰ চুমিটি খাই দিয়া মৰম কৰিছোঁ মৰম কৰিছোঁ মেমটো ফোন কৰি দিম মই হস্পিটেলৰ পৰা আহোঁগৈ দে ভাল হ'বনে আইতা আইতা ভাল হ'বনে আহাচোন এইপিনে কলি যা আইতা ভাল হ'বনে ভাল হ'ব চুনিখন দিবা BP হাই হিমগ্ল'বিন একদম কমটি আৰু লগতে মোৰ গেছৰ প্ৰব্লেম আৰু লগতে মই আপোনালোকক কৈছিলোঁ যে মোৰ মেনুপজৰ সময়ৰ সেইখিনি প্ৰব্লেম গোটেইখিনি লগ লাগি মোৰ অৱস্থা এতিয়া আচলতে কি হয় গম পায় মনত যিমানে জোৰটো নাথাকক লাগে শৰীৰটোৱেতো বুজি পাইছে যে মোক ৰেষ্টৰ প্ৰয়োজন হৈছে মোক টোপনিও প্ৰয়োজন হৈছে আচলতে মোৰ এই গোটেইখিনিয়ে কমটি হৈছে শুই থাকিলে মোক বেমাৰীজনীয়ে নালাগে কিন্তু উঠি দিয়াৰ লগে লগে আকৌ চকৰটো আহি গৈছে দেখিছে নাই ইমানেই মানে মূৰটো একদম কেনি হিলিছে নহয় কেনেকুৱা লাগিছে একদম মানে ক'বই পৰা নাই যে কি নহওক ডাক্তৰে বাৰু লগে লগে চিকিৎসা কৰিলে আৰু ঔষধ পাতিখিনি খোৱাৰ কিছু সময়ৰ পিছতে মোৰ অকণমান হ'লেও ভাল লাগিছে অকল ভিডিঅ' ক্ৰিয়েটৰ তেওঁলোকে এই কথাটো জানে কিন্তু যিসকলে কেৱল ভিডিঅ'খিনি চায় তেওঁলোকৰ প্ৰায় এটা কমেণ্ট আহে যে অসুখৰ সময়ত আপোনালোকে কেনেকৈ ভিডিঅ'টো কৰিব পাৰে আচলতে এটা এটা দিনৰ স্মৃতিখিনি সাঁচি ৰাখিম বুলি যিয়ে সংকল্পবদ্ধ হয় তেওঁলোকে তেনেকৈ ভিডিঅ'বিলাক আচলতে কৰি ৰাখে অকণমান ভাল পাইছোঁ এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ ইয়াতে দেখুৱালোঁ ভাল পাইছোঁ দেই এতিয়া ডাক্তৰৰ জোৰতে এতিয়া অন্ততঃ এনেকৈ উঠি পেলাই নিজে খোজকাঢ়ি আহি বহিব পাৰিছোঁ অথনিতকৈ ভাল দেখিছে নাই ক'বচোন এইফালে আমাৰ দেহাজনী শুনে পৰিবা পৰিবা দৈ জলপান খাইছে দৈ জলপান মুড়ি মুড়ি জলপান কি হ'ল কিনো কৰিব এনায়েকৰ ঘৰত মাহীয়েকক লগ পাইছিলে একেলগতে খেলি আছিলে হয়নে এনায়েকৰ পৰা গুচি আহিলে আৰু এয়া মনে মনে অকলে অকলে খেলি আছে নহয় মই ক'লোঁ মানে আজি বোলো কুটা এগছ মই দাঙি ধৰিব পৰা নাই ছোৱালীজনী ইমান কষ্ট হৈছে বোলো বেলেগ এদিনা বোলে কুটা দাঙি ধৰিব ক'ত পৰি আছে কুটা ক'ত পৰি আছে আৰু এতিয়া ধৰিম নে পিছত ধৰিম দেখিলা না কি হ'ল কি কৰিলে এইভাগে দিছে ঘপকে হেৰিকে কৰিছিলে কেতিয়াও নিদিয়া ফেংকে কৰি গোটেইখন ফালিছে এখন চিচাৰখন বৰ ভয় লাগে দে নকৰিবা না বুজাই আছো উঠা নাই অকণমান পাইছোঁ মানে ইয়াত বহিব পৰা হৈছোঁ আৰু প্ৰেক্টিচ কৰিলা ভাল হ'ল নাই সঁচাকৈ নে এইফালে আছে এইফালে যাওক হ'ব ষ্টুডেণ্ট এজনী চিঞৰি পেলাই সুধিছে মানে ভাল পাইছোঁ মানে কি একচুৱেলি মই এনেই ভিতৰৰ পৰা বাহিৰলৈ নিজে আহিব পৰাকৈ ইমানকণ ভাল পাইছোঁ আৰু নকৰিবা পিটন দিম দুষ্ট নকৰিবা মেকুৰী নহয় মেকুৰী দি আছে মেকুৰী পিটি পিটি কৰি যেতিয়া কামুৰিব গম পাবা আকৌ দেই ইমান দুষ্ট হৈছে কি কৰোঁ মানে ককা আইতাকৰ লগত ডাঙৰ হোৱা ল'ৰা ছোৱালীবোৰ বোলে মানে নাতিনীবোৰ দুষ্ট হয় বোলে এই কাৰণে দেখিছে নাই এইখন গাড়ী বনাই দিছে দৌৰকৈ বান্ধি দিছে ৰছী এডাল একদম ঘৰ মৰাই চলাই ফুৰিছে এইবোৰ দেখিছে নহয় ঘৰখনত থকা প্ৰত্যেকটো বস্তু কোনোবাই নহয় কোনোবাইতো এনেকৈ যত্ন কৰিবই লাগিব মই আপোনালোকক আগতো কৈছিলোঁ বাৰু যে আমাৰ ফুলৰ স্বত্বাধিকাৰী আমাৰ এখেতহে মালি
কিমান ধুনীয়াকৈ ফুলবোৰ আপডাল যত্ন কৰি থাকে নহয়, যাৰ কাৰণে প্ৰত্যেকে আহিলে কয়। আগতে আমাৰ একদম বহুত বেছি ফুল আছিলে, এতিয়া বাৰু কমিলে দেই, কাৰণ মানে ইমান বেছি কৰিবও নোৱাৰা হৈ গৈছে। আৰু তেওঁ কৈছে মই যিকেইজোপা পাৰোঁ সেইকেইজোপাহে আপডাল কৰিম। আৰু এইটো কলম দিলা ন? কেতিয়া দিলা? কালি নে পৰহি দিনা? বহুত বেছি ওখ হৈ গৈছিলে। এইজোপা কাটি থকাৰ কাৰণে ইমান চাপৰ। আকৌ এইজোপা যে ইমান মৰম লাগে, মই প্ৰায় ভিডিঅ'তে দেখাই থাকোঁ, ইমানেই ভাল লাগে নহয়। আৰু প্ৰত্যেকে আহিলে ক'ব ক'ৰ পৰা আনিছিলে হয়, ইমান ধুনীয়া। এইফালে চোতালখন, এইফালে শাকনি বাৰীখন, তাৰ মাজতে এইখিনিতে জেওৰা এখন আছিলে, আপোনালোকৰ মনত আছে চাগে ন? জেওৰাখন আঁতৰাই দিলে ভাল লাগিছেনে আগতে থাকোঁতে ভাল লাগিছিলে? এটা কমেণ্ট কৰিবচোন যিসকলে আগৰ পৰা চাই আছে। মানে ইয়াতে যেতিয়া জেওৰাখন থাকে কি হয়, মানে দুইটা ভাগ কৰি দিয়াৰ লগে লগে খুব ঠেক নিচিনা লাগে। কিন্তু এতিয়া মানে এৰুৱাই দিয়াৰ লগে লগে আমাৰ ঘৰত চবেই কৈছে, বাবলু সেইদিনাখন কৈছে অ' পাপা বোলে ইমান ধুনীয়া লাগিছে। এতিয়া মানে এইখিনিৰ পৰা এইখিনিলৈকে আচলতে ঠাইখিনি যথেষ্ট ডাঙৰ, কিন্তু আমাৰ আকৌ জানিছে নহয় ৰাস্তাটো মানে ওখ হৈ গৈ থাকিলে যে, সেইকাৰণে ঘৰটো অকণমান চাপৰ হৈ আহি থাকিলে। তো ইয়াত যদি মাটি ভৰাই দিওঁ সমান হ'ব বাৰু, কিন্তু মানে ইয়াৰ ষ্টেপটোৰ যিটো ডেক'ৰেশ্যন সেইটো নাথাকিব ন। এতিয়া ষ্টেপটো চাওকচোন, বা এনেকৈ কৈ পিনে যোৱা যে মোৰ কিবা এটা ভাল লাগে মানে। আৰু মানুহে সদায় নিজক ভাল পাব লাগে, নিজৰ ঘৰখনক ভাল পাব লাগে। পৃথিৱীত কিমান ঘৰ, প্ৰত্যেকৰ ঘৰটোতো বেলেগ বেলেগ, নিজৰটো যেনেকুৱাই নহওক নিজৰটো ভাল। কাৰণ য'ত আমাক বৰষুণৰ পৰা ৰক্ষা পোৱাইছে, ৰ'দৰ তাপৰ পৰা ৰক্ষা পোৱাইছে, যিটো ঘৰত আমি ধুনীয়াকৈ নিৰাপদে শুইছোঁ, ধুনীয়াকৈ টোপনি গৈছোঁ, তো সেইটো ঘৰেতো ভাল হ'ব, আপোন ঘৰ ন। সেইকাৰণে কোৱা হয় আপোন ঘৰ। বেমাৰ হৈছে মাত্ৰ এদিন, আৰু মোৰ মানুহজনীক লাগিছে বহুত দিনৰ পৰা বেমাৰী নিচিনা। দৰৱ পাতি চব আনি দিছে, দেখিছে নাই? এতিয়া বোলে আকৌ সন্ধ্যা দৰৱ খোৱা সময় হৈ গ'ল। মানে মই এতিয়া চিন্তা কৰিছোঁ কোনফালৰ পৰা খাম, কোনটো আগে খাম। কৃষ্ণ প্ৰভু, এইগাল দৰৱ খোৱা বুলি ক'লে আৰু বিৰাট আমনি পাওঁ। ভুলকৈ নোখোৱাবা, ভুলকৈ খুৱাই পেলাই আকৌ গৈ বোলে মই হস্পিটেল পালোঁগৈ, কি হ'ব? গেছৰকেইটা খালী পেটত খোৱা, এইটোৱে গেছৰ খালী পেটত খোৱা। আজি বাৰু মোক ভাল লাগিছেনে? ভাল পাইছোঁ মানে পালোঁ যেনেই লাগিছে বাৰু। সেইফালে মনুৱে ৰাতিপুৱাই টিফিন চিফিন আকৌ বনাই দিছে। আজি বাৰু খুৱাই দিব নালাগে, মই নিজে খামগৈ। মই যাওঁ। মোৰ অকণমান বেমাৰ হৈছে বুলি জানিয়ে হোৱাটছআপ, মেছেঞ্জাৰ, ফোন কিমান যে আপোনালোকে খা খবৰ লৈছে। যিসকলে বহুত আন্তৰিকতাৰে খবৰ ল'লে, আপোনালোকক সঁচাকৈ বহুত বেছি ধন্যবাদ। এটা কথা অন্ততঃ বুজিছোঁ, যেতিয়া অসুখ বিসুখ হয় সঁচাকৈ তেতিয়া আত্মীয় স্বজন মানুহবোৰক চিনি পোৱা যায়। কোনে ভাল পায়, কোনে বেয়া পায়, এই এনেকুৱা সময়খিনিতে আচলতে ওলায়। আৰু এটা কথাতে কয় নহয় বোলে, পতি চিনি পাবা পত্নীৰ নৰীয়া সময়ত। এখেতে পিছে লাগি ভাগি থাকিলে মোৰ লগতে, কিন্তু এটা দিনৰ বেমাৰৰ কাৰণে লাগি থাকিলে নে সদায় বেমাৰ হ'লেও এনেকুৱা কৰিব, সেইটো অৱশ্যে সময়ে ক'ব। যে কি নহওক, এইকেইটা দিনৰ এই আপডাল যত্নখিনিৰ বাবে বহুত বেছি মনটোত নিজকে ভাল লাগিলে। স্বাস্থ্যই পৰম ধন, গতিকে আপোনালোক সকলো কেয়াৰফুলি থাকিব, সকলো ভালে কুশলে থাকক। আজিলৈ আহিছোঁ, বাই বাই।